হেল্ল' বন্ধুসকল, মই আজি কি বনাব ওলাইছোঁ আপোনালোকক দেখুৱাই আছোঁ। এয়া মাছ লৈছোঁ এইকেইটা, আৰু ইয়াতে লৈছোঁ নহৰু, পিঁয়াজ, জলকীয়া লৈছোঁ। আজি বনাম মই কচুৰ পাতৰ চাটনি। আৰু এয়া কচুৰ পাত মই কাটি কুটি লৈছোঁ, পূৰা ধুইছোঁ, কাটি ৰেডি কৰি লৈছোঁ। এয়া কেৰাহী বহাইছোঁ গেছত, তেল দিলোঁ প্ৰথমতে। এতিয়া মই কচুৰ পাত ভাজিম, মাছ ভাজি পেলাই চব আপোনালোকক দেখুৱাই আছোঁ। অলপমান নিমখ দিলোঁ, অলপ ৰং গুড়া দিলোঁ, তেলখিনিত মাছখিনি পেলাই দিলোঁ। এতিয়া মাছখিনি ভাজিম। মোৰ মিষ্টাৰে চাটনি হ'লে বহুত ভাল পায় খাই পেলাই, পেট ভৰাই খাব পাৰে চাটনি হ'লে। মাছ আৰু কচুৰ পাতৰ চাটনি আপোনালোকে কেনেকৈ বনাই পাইছানে? এনেকৈ মোৰ নিচিনাই ক'ব দেই কমেণ্টত। আৰু খাই চাব এনেকৈ, যদি বনাই পোৱা নাই বনাই কিনে খাই চাব কেনেকুৱা লাগে। জলকীয়া ভাজি আছোঁ মই, জলকীয়াখিনি পূৰা ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'লোঁ। নহৰু চহৰু চব ভাজি ল'ম, পিঁয়াজো ভাজি ল'ম। মই বনোৱা মতে মই যেনেকৈ বনাইছোঁ, যেনেকৈ ভাজিছোঁ সেনেকৈ ভাজি পেলাই সেনেকৈ বনাই কিনে আপোনালোকে খাই চাব, আৰু কিমান ভাল লাগে ক'ব মোক একবাৰ দেই। বহুত ভাত খাব পাৰি, পেট ভৰাই খাব পাৰি। কচুৰ পাতখিনিও ভাজি আছোঁ, চাওক। কচুৰ পাতখিনি গোটাই মই ধুই লৈছোঁ, নাকাটাতে ধুই লৈছোঁ, ধুই কিনে কাটিছোঁ। ঢাকনিখন অলপমান মাৰি দিছোঁ, সিজিব লাগিবতো। পাতৰ এটা ঠাৰি থাকে নহয় মাজত, শিৰাটো, সেইটো নিসিজে, ঢাকনি মাৰি দিলে সিজে। এইখিনি হৈ গ'ল মোৰ ভাজা। এতিয়া মই পিচিম, চব পিচিম। কিন্তু মেচিনত যে চাটনি বনায় সেইবোৰত কৰি হাতৰ পিচাটো কিন্তু বহুত টেষ্টি লাগে খাই কেনে। কচুৰ পাতখিনি আগতে পিচি ল'লোঁ। এতিয়া মাছ আৰু জলকীয়া নহৰু চবখিনি লৈছোঁ, লৈ কিনে পিচি গোটেইখিনি সানি ল'ম মিক্স কৰি। মজা হৈছে দে, মজা হৈছে। তোমাক কিবা খুৱাই দি চাওঁ। চাটনি অলপ দিছোঁ দে, আৰু বন্ধুসকল, এনেকৈ কচুৰ পাতৰ চাটনি মাছেৰে বনাই কিনে খাই চাবচোন আপোনালোকে, বহুত ভাল লাগে। কিন্তু বহুত ভাত খাব পাৰি, পেট ভৰাই।